হে গাইছ গুড মৰ্ণিং। উঠলিনে বাৰু সকলোৱে? মই হ'লে উঠছোঁ পুৱাই উঠি পেলাই একে ঘৰ গাঁঠি মুচি আজৰি হৈছোঁ। বোলে গা পা ধুই বোলে মই বোলো ছাতি খুট দি আহোঁ, যিহেতু আজি শাওনৰ তৃতীয়টো সোমবাৰকেইটা পালিয়ে আছোঁ মই, আকৌ নাখাওঁ দিনটো সেনেকৈ মই বোলো ছাতি খুট দি থৈ আহোঁ। এইফালে আকৌ দেউতাহঁতে এই হিনাল মন্দিৰৰ তলত যাব খুজিছে, খানপাৰাৰ নেকি, খানপাৰা হিনালৰ তলত যাব খুজিছে। আৰু দেউতা বৰ্তা এনেকৈ গোটেইকেইটাই মানে আমাৰ বাপা আৰু ওচৰৰ আৰু এটা বৰ্তা এনেকৈ 3-4টা যাব আৰু গোটেইকেইটা লগ হৈ পেলাই যাব খুজিছে। মই বোলো যাক ৰ ইয়াতে যোৱাৰ পিছতে মই যে ছাতি খুট দি থৈ আহিম। এইফালে আকৌ ফেশ্বন দি থাকোঁতে মায়ে আকৌ গালি পাৰিব ধৰিছে, বোলে এই 9টা বাজিল আহি তোক ছাতি দিব যাবা বৰ হোৱাই নাই নে বুলি। মই বোলো যাওঁ ৰ হেই ভাই এনেকৈ ক'লোঁ। কৈ পেলাই এইফালে আকৌ ছাতি তাতি লৈ পেলাই ওলছোঁ। মই বোলো চাউলকেইটা আনবাহে পাহৰিলোঁ নেকি বুলি আকৌ চাইছোঁ মই বোলো আনছোঁ দে বুলি। এইফালে আকৌ পুৱাৰ পৰা বৰষুণখিনি এইবাৰ একবাৰ কণুৱে একবাৰ আকৌ নেদে সেনেকৈ থাকে। এবাৰ আকৌ হেৰি কৰোঁতে বৰষুণ দিছেনে কিমান ৰ'দ দিছিল, আহি পালোঁ কিবাকৈ। বেছি দিন নহয় অকণমান হ'লিও আৰু অলপমান দিছোঁ, হ'লিও ৰ'দে আহিব ইচ্ছা নাযায় নহয়নে। ইফালে আকৌ ছাতি তাতি দি উঠিলোঁ, উঠি পেলাই আকৌ শিৱলিংগত চাউল দিছোঁ, দি পেলাই পইচাটো দিলোঁ, দি পেলাই গাখীৰ ঢালিছোঁ। মোৰ আকৌ এইটো গাখীৰ এনেকৈ হেৰি কৰাটো নিয়মে। আকৌ এইগিলা ছাতি তাতি দিলোঁ, সিহঁতে আকৌ আমাৰ ফালে দেই, মই আকৌ সেনেকৈ সেইমুৱাকৈ দিওঁ। দি পেলাই আহিলোঁ, এই বতৰটো দেখিছেনে কিমান আন্ধাৰ কৰি আহিছে। আহি পেলাই ঘৰত মানে ফেশ্বন দেখি আছোঁ। আকৌ মোৰ এনেকৈ ফেশ্বন থকাটো নিয়মে, চুলিকেইডাল লাৰি ফেশ্বন দি থকাটো মোৰ নিয়মে। পানীয়ে নাছিল এতিয়া আকৌ কি বানপানী হৈছে এই ভাই। আজিলৈ বাই বাই।